এয়া হ'ল ৱৰ্ল্ড অফ ওমেক্স ৱল ষ্ট্ৰীট। দিল্লীৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ দূৰত এই নতুন অনুষ্ঠানটো গঢ় লৈ উঠিছে। ইয়াত বিভিন্ন দেশৰ কিছুমান ৰাস্তা দেখুওৱা হৈছে, যেনে ধৰক ইংলেণ্ডৰ ৰাস্তা, নিউয়ৰ্কৰ ৰাস্তা, সম্পূৰ্ণ এক নতুন শৈলীত ইয়াক গঢ়ি তোলা হৈছে। সঁচাকৈ আহি পেলাই বৰ ভাল লাগিলে ইয়ালৈ। আপোনালোকো আহক, ল'ৰা ছোৱালীৰ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু। যদি দিল্লীলৈ আহে তেতিয়াহ'লে এই ৱৰ্ল্ড অফ ওমেক্সলৈ আহিবলৈ কেতিয়াও নাপাহৰিব। আপোনাৰ ল'ৰা ছোৱালীও ইয়াত যথেষ্টখিনি আমোদ প্ৰমোদ পাই পেলাই। ষ্ট্ৰীট বেলেগ বেলেগ ষ্ট্ৰীট, ধৰক বাহিৰত যেনেকৈ ধৰক পেৰিছ ষ্ট্ৰীট থাকে, লণ্ডন ষ্ট্ৰীট থাকে। বাহিৰলৈ গ'লে আমি ভিছা ল'ব লাগে, পাছপৰ্ট ল'ব লাগে, কিন্তু ইয়াত ভিছা পাছপৰ্ট নোলোৱাকৈ আমি লণ্ডনৰ ঘৰবিলাকনো কেনেকুৱা, পেৰিছৰ ঘৰবিলাক কেনেকুৱা, সেইটো আমি সোৱাদ ল'ব পাৰোঁ। নতুন এটা আৰ্হিত বনাইছে, নতুন এটা শৈলী সুন্দৰকৈ বনাইছে তেওঁলোকে। ইয়াত বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী খেলা ধূলাৰ ব্যৱস্থাপনাও আছে, যিবিলাকৰ কাৰণে ল'ৰা ছোৱালীবিলাকে আকৰ্ষিত হয়। সুন্দৰকৈ বনাইছে গোটেইখিনি। ইয়াত আপোনালোকে আহিলে নিশ্চয় ইয়াত মনোগ্ৰাহী এটা দৃশ্য দেখিবলৈ পাব। মই ফেচবুকত দেখি পেলাই ইয়ালৈ আহিলোঁ, সঁচাকৈ বৰ ভাল লাগিলে। বৰ সুন্দৰ এটা পৰিৱেশ, সকলোখিনি ব্যৱস্থা ইয়াত ৰাখিছে। লাহে লাহে আৰু নতুন নতুন কিছুমান ব্যৱস্থাপনা ইয়াত গঢ়ি উঠিব। এতিয়া এটা নিৰ্মাণ অৱস্থাতে আছে। গতিকে আপোনালোক ইয়ালৈ আহক, এটা সুন্দৰ পৰিৱেশ পাব। দিল্লীলৈ আহিলে ইয়ালৈ আহিবলৈ কেতিয়াও নাপাহৰিব। সুন্দৰ এটা পৰিৱেশ। ইয়াত খোৱা বোৱাৰ ব্যৱস্থাও যথেষ্টখিনি ৰখা হৈছে। যি খাবলৈ বিচাৰে, যি কিনিবলৈ বিচাৰে, নিজৰ মনৰ মতে সকলো খোৱা বস্তু ইয়াতে যোগাৰ তেওঁলোকে কৰিছে। গতিকে আপোনালোকে ইয়ালৈ এবাৰ আহি পেলাই ইয়াৰ এটা দৃশ্য হয়তো চাব পাৰে।